এয়া বৰ্তমান মই আছোঁ মাছগাঁও ৰেল ষ্টেচনত আৰু আমি এই আগৰ ৰাস্তাটো যাম আজি বৈতামাৰী। ফ্ৰেণ্ডছ, যোৱাৰ আগতে ভাবিলোঁ আপোনালোকৰ এই চিনখিনি দেখুৱাই যাওঁ। চাওক কিমান ধুনীয়া লাগি আছে এইখিনি। ফ্ৰেণ্ডছ, যদি মই আপোনালোকক এই ঠাইখিনিৰ বিষয়ে অলপমান ক'বলৈ যাওঁ, এই ঠাইখিনি মানে অলপমান পাহাৰীয়া নিচিনা ঠাই আৰু পাহাৰীয়া এলেকা এইটো। ত' ফ্ৰেণ্ডছ, এইখিনি ঠাইত আপোনালোকে আহিলে দেখা পাব মানে প্ৰায় প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে এনেকুৱা আনাৰসৰ খেতি থাকে। সিহঁতে মানে ইয়াত বেছিভাগ আনাৰসৰ খেতি কৰা হয়। ত' চাওক ঠাইখিনি। ত' এতিয়া আমি লাহে লাহে বৈতামাৰীৰ ফালে গৈ থাকোঁ আৰু আপোনালোকক ঠাইখিনি অলপমান দেখুৱাই থাকিম। এয়া চাওক আপোনালোকে আৰু চলি দেখা পাব খালি আনাৰসৰ খেতি। ইয়াত বহুত ভাল হয় মানে আনাৰসৰ খেতি আৰু। ফ্ৰেণ্ডছ, এয়া বৰ্তমান মই আছোঁ নিগমখলা। এইটো হৈছে নিগমখলাত যোৱা ৰাস্তাটো। আৰু অলপমান আপোনালোকে এই চাইডে গ'লে দেখা পাব এটা ট্ৰি হাউচ আছে। ট্ৰি হাউচটো এই চাইডে আছে, আজি নাযাওঁ তাতে। চাওক আৰু আনাৰসৰ খেতি। এয়া চাওক এইফালেও আনাৰসৰ খেতি আৰু চবফালে মানে ইয়াত আনাৰস আৰু চবচে ভাল লাগে মোৰ ৰাস্তা এইখিনি ৰাস্তাৰে আহিব মজা লাগে একদম। ত' এইখন হৈছে গাঁওখনৰ চাৰ্চখন আমাৰ সন্মুখত। ত' এইটো ৰাস্তাৰে চিধা চিধি গৈ থাকিলে অলপমান আৰু 2-3 কিলোমিটাৰমান গ'লে আমি বৈতামাৰী পাই যাম। আপোনালোকক এটা বস্তু দেখুৱাইছোঁ। এয়া চাওক মোৰ পিছফালে আছে এটা টানেল। ত' এইটো আপোনালোকক ভালকৈ দেখুৱাই। এইটো অলপমান দূৰত আছে এটা টানেল আৰু এইটো বনাইছে বৈতামাৰীত। ত' এইটো হৈছে হাইৱেটো। এই চাইডে আমি সন্মুখে চাইডে গৈ থাকিলে পাম আমি বৈতামাৰী। টানেলটো অলপমান আপোনালোকে এনেই দেখুৱালোঁ আৰু এদিন আহিম ইয়াত ভালকৈ ভিডিঅ' বনাবলৈ। ত' আজি বেছি নাচাওঁ আৰু এতিয়া যাওঁ।